সো নমস্কাৰ জনাল কি খবৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ বন্ধু এতিয়া বৰ্তমান গৈছোঁ গহপুৰ কাৰখানালৈ আপোনালোকে কি বুলি কয় নাজানো য'ত মূৰ্তি নিৰ্মাণ কৰা হয় আৰু তাত কিন্তু মানে সেই দিয়া হয় সকলো তোমাক দেখুৱাই আছোঁ তাৰ বৰ্তমান ভিডিঅ' আৰম্ভ কৰিছোঁ কলাবাৰীত বৰ্তমান আগত আছে তেল ডিবিটো মানে তেল যিটো চাইকেল ভৰাই আনিছোঁ বাৰু আপুনি যদি থিয় হৈ আছে তেনেকৈ বহি লওক যদি চাইকেল চলাই আছে ভালকৈ ক'ৰবাত জেগা ৰখি লওক মানে ভিডিঅ'টো আজি ধামাকা হ'বলৈ গৈছে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব যিখন চেনেলটো নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মানে আপোনালোকে বহুতে নাজানে মূৰ্তিটো কি দিয়া হয় আৰু কেনেকৈ বনোৱা হয় বহুতে নাজানে ভাবিছোঁ যিহেতু পূজা আগত আহিছে ভাবিছোঁ পূজা আগতে তোমালোকে দেখুৱাওঁ আমাৰ গহপুৰ আগত বনাই আছে মানে গহপুৰত বনাই আছে মেইন চাইডতে মুখুতি গৈ আছোঁ চাইকেল লৈ আহিছোঁ আৰু বৰ্তমান গৈ পামগৈ বেছি দূৰ নাই বৰ্তমান কলাবাৰী আছোঁ আৰু গৈ পামগৈ তোমালোকে ভিডিঅ' শেষলৈকে চাই থাকা আৰু বন্ধুসকল আহি পাই গ'লোঁ চাইকেল লৈ বৰ্তমান গহপুৰ পালেহি ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু চাই লওক কি ধুনীয়া লাগিছে বন্ধুসকল আহি পাই গ'লে গহপুৰ কাৰখানা আপোনালোকে যি বুলি নকয় যিটো মূৰ্তি বনোৱা হওক কি বুলি নকয় বৰ্তমান আহি পাই গ'লে কি ধুনীয়াকৈ বনাই আছে খুৰাহঁতি এইটো চাই লওক কি ধুনীয়াকৈ ফ্ৰেমটো বনাই আছে যিহেতু মানে মূৰ্তিটো বনাওঁতে মেইন যিটো মানে ফ্ৰেমটো বনোৱা হয় এনেকৈ প্ৰথমত বনাই লোৱা হয় চাই লওক কি ধুনীয়াকৈ বনাই থোৱা আছে আৰু এইটো মুখা ধুনীয়াকৈ বনাই থোৱা আছে চাই লওক এইটো মুখা মানে ফ্ৰেমতে ধুনীয়াকৈ মাটি লেপি দিছে ধুনীয়াকৈ মুখা হৈছে চাই লওক এইটো ধুনীয়াকৈ বনাই আছে তোমালোকে ধুনীয়াকৈ দেখুৱাই আছোঁ ভিডিঅ' শেষলৈকে চাই থাকা প্ৰথমে মূৰ্তিভাগ বনোৱাৰ আগতে ধুনীয়াকৈ ফ্ৰেমটো বনাই ল'ব লাগিব যিহেতু ফ্ৰেমটোৰ ওপৰতে মূৰ্তিভাগ ৰখি থাকিব তাৰপিছত কি কৰিব লাগিব তোমালোকে দেখুৱাই আছোঁ চাই লওক কি ধুনীয়াকৈ ফ্ৰেমটো বনোৱা হৈছে নেক্সটটো বনোৱা হয় গা ফ্ৰেমটো যিটো গা ফ্ৰেমটো মেইন আৰু খুৰাই তোমালোকে অলপ দেখুৱাই দিছে গা ফ্ৰেমটো কেনেকৈ বনোৱা হয় তাৰপিছত বনাব লাগিব মুখাখন বনোৱা এটা হেৰি আছে ফ্ৰেম আছে কেনেকৈ বনাই তোমালোকে লাষ্টত লাগি আছে আৰু ধুনীয়াকৈ গা ফ্ৰেমটো বনোৱা হৈ গ'ল ধুনীয়াকৈ খুৰাই বনাই ল'লে আৰু তাৰপিছত কি কৰিব লাগিব তোমালোকে দেখুৱাই আছোঁ চাই থাকা মুখাডাল কেনেকৈ বনোৱা হয় অলপ তোমালোকে দেখুৱাই দিছে চাই লোৱা এটা ফ্ৰেম আছে ফ্ৰেমত ধুনীয়াকৈ মাটিনখ দি দিয়া হয় মাটিনখ দিয়াৰ পিছত অলপ লেপি দিয়া হয় তাৰপিছত ধুনীয়াকৈ মুখাখন হৈ যায় মূৰ্তি বা বনাব হ'লে মাটি মেইন মাটিটো এই মাটি য'ত ত'ত পোৱা নাযায় এই মাটিটো নদী কিনাৰত বা ক'ৰবাত জেগাত পোৱা যায় ডাইৰেক্ট ধুনীয়াকৈ আনি দিছে এইটো মাটি তোমালোকে চাই লোৱা আৰু আগত বনাই থোৱা আছে ধুনীয়াকৈ চাকি মন্দিৰ তোমাক ধুনীয়াকৈ দেখুৱাই আছোঁ চাই থাকা কেনেকৈ মূৰ্তি নিৰ্মাণ কৰা হয় তোমালোকেতো পূজা ঘৰলৈ গ'লে তোমালোকেতো মূৰ্তি বা আগফালৰ পৰাই দেখা পোৱা পিছফালতো দেখা নোপোৱা কেনেকুৱা হয় পিছফালৰ পৰা দেখিবলৈ চাই লোৱা তোমালোকে ধুনীয়াকৈ দেখুৱাই দিছোঁ পিছফালৰ পৰা মানে চাবলগীয়া হ'লে এনেকুৱা হয় চাই লোৱা চব মাটি চাটি চব ওলাই থাকে আৰু ধুনীয়াকৈ বাঁহ চাহ ওলাই থাকে এনেকৈ পিছফালৰ পৰা দেখা পোৱা হয় কিন্তু আৰু তোমালোকে আগফালৰ পৰা ধুনীয়াকৈ মূৰ্তিভাগ দেখা পাই থকা হয় চাই লওক কি ধুনীয়াকৈ এনেকৈ পিছফালৰ পৰা মানে মূৰ্তিভাগ ধুনীয়াকৈ ৰখাই মেলি থোৱা হয় বাঁহ চাহ জইন দি তেনেকৈ বনোৱা হয় তোমালোকেতো নিশ্চয় দেখা পালা পিছফালৰ পৰা কেনেকুৱা লাগে দেখিবলৈ পিছফালৰ পৰা এনেকুৱা তোমালোকে আগত দেখুৱাই দিলোঁ আগফালৰ পৰা ধুনীয়াকৈ মাটি চাটি লেপাই হৈ যায় আগফালে ধুনীয়াকৈ ৰং চং কৰাৰ পিছত দেখিবলৈ ধুনীয়া লাগে পিছফালতো দেখিবলৈ একেবাৰে মানে বাঁহ চাহৰ জইন দি ধুনীয়াকৈ ৰখাই থোৱা হয় একদম লাষ্ট ফিনিচিং তোমাক দেখুৱাই আছোঁ কেনেকুৱা লাগে লাষ্ট ফিনিচিং দেখিবলৈ একদম চাই লোৱা কি ধুনীয়াকৈ সেই একদম আছে চাই লোৱা মানে হয় লাষ্ট ফিনিচিং এনেকুৱাই হ'ব তোমালোকক যিহেতু দেখুৱালোঁ হয় যিটো সম্পূৰ্ণ বনাই হোৱা নাই মানে গোটেইখিনি বনাই সম্পূৰ্ণ হোৱা নাই যিহেতু আমি পূজা এসপ্তাহ আগত আহিছোঁ মানে যিটো ৰং চং দিয়া নাই এসপ্তাহ আছে পূজালৈ তোমালোকে নক'লেও বাৰু লাষ্ট ফিনিচিং কেনেকুৱা হ'ব তোমালোকে নিশ্চয় পূজালৈ গ'লে নিশ্চয় দেখা পোৱা কেনেকুৱা লাগে লাষ্ট ফিনিচিং আৰু যিখন আৰু বন্ধুসকল আহি পাই গ'লোঁ খুৰাটি মানে বহুত দিনৰ পৰা বনাই আছে 2 মাহ 3 মাহ আগত খুৰাটি মানে ইয়াত মানে মূৰ্তিভাগ বনাওঁতে মানে কি বস্তু লাগে মানে মূৰ্তি বনাওঁতে তোমাৰ প্ৰথম কাঠ লাগিব গজাল লাগিব চুচি লাগিব বাঁহ লাগিব তাৰপিছত মাটি খেৰ একদম তেনেকৈ বনাই আছে খুৰাটি কিমান দিন আগৰ বনাই আছে এই 2-3 মাহ আগৰ পৰা বনাই আছোঁ আপোনাৰ কিমান দূৰৰ পৰা মানে অৰ্ডাৰ আহে অৰ্ডাৰটো আমাৰ অৰুণাচলৰ অৰ্ডাৰ আহে তেওঁলোকৰ পৰা আহে আৰু যদি পূজা পালেহি বনাই সম্পূৰ্ণ হৈ যাব বেছি দিন নাই আৰু এসপ্তাহমান আছে আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমান আছে যদি ভালে পিছটা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব খুৱাই মানে 2 মাহ 3 মাহ আগৰ পৰা বনাই থাকে বহুত দূৰ মানে অৰ্ডাৰ আহে আৰু যদি পূজা পালেহি আৰু যদি মানে তোমালোকে দেখুৱালোঁ কেনেকৈ মূৰ্তিভাগ বনোৱা হয় আৰু কিমান কষ্ট হয় তোমালোকে তেনেকৈ দেখুৱালোঁ আৰু ইয়াতে ধুনীয়াকৈ বনাই থাকে গহপুৰতে আছে আৰু আজি ভিডিঅ'টো ইমানে বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পোৱা প্ৰতিযোগিতা আজিলৈ দিছোঁ বাই বাই প্ৰতিদিনে আমাৰ চেনেলৰ আপডেট পাই থাকিবলৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰক প্ৰতিদিনে নতুন হয় আমাৰ চেনেলৰ নতুন ভিডিঅ' আহিবলগীয়া ভিডিঅ'টো আকৌ লগ পাম